আজি আমাৰ প্ৰতিষ্ঠানতে দুগৰাকীহে গোট খালে। তেওঁলোকক মই ভাবিছোঁ কাটা নিমকিৰ ট্ৰেইনিংটো দিওঁ। ডাইৰেক্ট নিজে কৰি দেখুৱালে তেওঁলোকে আৰু ভালকৈ শিকিব। তো সেই মই আজি তেওঁলোকক কাটা নিমকি কেনেকৈ বনায় তাৰ ট্ৰেইনিংটো দিবলৈ ওলাইছোঁ। তাৰ কাৰণে মই পহিলা ইয়াত বাটাৰ লৈছোঁ। ইয়াত ময়দা দিম, জোখমতে বেছি নবনাওঁ। জোখ অনুযায়ী আমি ময়দাটো দিছোঁ। ইয়াত ক'লা জিৰা দিব লাগে। মই ক'লা জিৰা নাখাই কাৰণে প্ৰায়ে বেয়া পাই কাৰণে ইয়াত জইন দিছোঁ। সৰু জইনটো ইউজ কৰিছোঁ। সোৱাদ অনুযায়ী মই নিমখ দিছোঁ। নিমখ বেছি দিব নালাগে, জোখ কৰি দিব লাগে, যিহেতু এইটো নিমখীয়া বস্তু। এতিয়া মই বেকিং পাউডাৰ দিম। মই প্ৰায় 250 গ্ৰাম ময়দা ইয়াত লৈছোঁ। তো সেই অনুযায়ী মই জোখ অনুযায়ী বেকিং পাউডাৰটো প্ৰায় চাহ চামুচ দি আধামান দিছোঁ, আধা চাহ চামুচ কাটি দিম। ইয়াত এতিয়া মই এইখিনি বস্তু দিয়াৰ পিছত পানী দি এইটো ৰেডি কৰিম। পানী দিয়াৰ আগত আমি বাটাৰটো খুব ধুনীয়াকৈ ময়দাত মিলাই ল'ব লাগিব। বাটাৰেই হওক ৰিফাইনেই হওক, আমি ৰিফাইন অইলো ইউজ কৰিব পাৰোঁ, বাটাৰো ইউজ কৰিব পাৰোঁ, ডালদাও ইউজ কৰিব পাৰোঁ। যিকোনো কৰিলেও মই ইয়াত বাটাৰ ইউজ কৰিছোঁ। সোৱাদ বেছি হ'বলৈ বাটাৰ ইউজ কৰিছোঁ। এই বস্তুটো ময়দাৰ লগত আমি খুব ধুনীয়াকৈ এনেকৈ মিলাম। এইটো মিলাওঁতে আমি লক্ষ্য কৰিব লাগিব বস্তুটো নিমকিটো ভাল হ'বলৈ আমি সদায় এই বস্তুটো চাব লাগিব যে বাটাৰটো ময়দাৰ লগত খুব ধুনীয়াকৈ এড হৈছে নাই। এইটো যেতিয়া এড হয় এনেকৈ আমি হাতেৰে চালে এই বস্তুটো গোটা হয়। এতিয়াও হোৱা নাই আমাৰ ভালকৈ। মই ইয়াত আৰু অকণমান বাটাৰ দিছোঁ, যিহেতু আমাৰ ভালকৈ হোৱা নাই, আৰু অকণমান এড কৰিছোঁ বাটাৰ। মেইনলি মিক্সিং আমি যদি ময়দাৰ লগত ভালকৈ বাটাৰবোৰ নকৰোঁ তেনেহ'লে আমাৰ ময়দাবোৰ যিবোৰ নিমকি বনাম সেইবোৰ আমাৰ মানে ভাল নহ'ব, মচমচীয়া নহ'ব। এই ধৰণে আমি কৰিব লাগে। এতিয়া দেখিছে আমি এনেকুৱা হৈ যায়। এই ধৰণৰ হ'লে আমি গম পাম যে আমাৰ ময়দা আৰু বাটাৰটো খুব ধুনীয়াকৈ এড হৈছে। গতিকে এনেকুৱাকৈ কৰিব লাগিব। এতিয়া আমাৰ হৈ গ'ল। এতিয়া ইয়াত আমি কুহুমীয়া গৰম পানী অকণমান গৰম কৰি পেলাই পানীটো ল'ব পাৰি বা ঠাণ্ডা পানী ইউজ কৰিলেও। 10 বা 15 মিনিটৰ কাৰণে, 10 মিনিটমানৰ কাৰণে এনেকৈ ৰাখি থ'ম। আকৌ 10 মিনিটৰ পিছত আমি নিমকি পকাম। এতিয়া আমাৰ 10 মিনিট পাৰ হৈ গ'ল। 10 মিনিট হোৱাৰ পিছত আমি এই ময়দাখিনি উলিয়াইছোঁ। খুব ধুনীয়াকৈ স্পঞ্জ হৈ আছে, কোমল হৈ গ'ল। এতিয়া আমি নিমকি বনাম। এটা নিমকি কাটা নিমকিটো অলপ ডাঠকৈ খাবলৈ হ'লে আমি লেয়াৰটো ডাঠকৈ ৰাখিব লাগে। আৰু যদি আমি ভাবোঁ যে আমাৰ কাটা নিমকিটো খুব পাতল ধৰণৰ হয়, তেতিয়া আমি এইটো পাতলা কৰিব লাগে। আমি অলপ পাতলাকৈ বনাম। তেতিয়া আমি খুব ধুনীয়াকৈ ইয়াত কাটা নিমকিৰ শ্বেপত আমি কাটিম। এনেকৈ কিনাৰবোৰ নিদিওঁ, কিনাৰবোৰ নিদিওঁ। এতিয়া আমি এনেকুৱাকৈ নিমকিবোৰ চেপটি কাটি কাটি যাব লাগিব। খাজুলি টাইপৰ এনেকৈ হ'ব। নিমকিবোৰ এতিয়া কটা হ'ল। এতিয়া মই নিমকি ভাজি পেলাই দেখুৱাম। ইয়াৰ কাৰণে কেৰাহীটো দিছোঁ। তেল গৰম হ'ব লাগিব খুব ধুনীয়াকৈ। তেল
তেল ভালদৰে গৰম হৈ গ'ল। মই চাইছোঁ এই তেল খুব ধুনীয়াকৈ গৰম হৈছে। এতিয়া আমি নিমকিখিনি অলপ কমি নিমকি ভালোতে তেল গেছৰ ফ্লেমটো অলপ কমাই দিব লাগে, কাৰণ কেলৈ মচমচীয়া হ'ব লাগিব। গতিকে গেছটো অকণমান কমাই ৰাখিছোঁ। এয়া আমাৰ নিমকি ৰঙচুৱা হৈ আহিছে। এতিয়া উঠাম আৰু তেলৰ পৰা। আমি ভাজিলে গম পাম যে এনেকৈ হাতাখন লাগিলে বা কেৰাহী লাগিলে আউজ এটা হয় সৰহৰীয়াকৈ। আউজটো আমি গম পাম যে মচমচীয়া হৈছে নিমকিবোৰ। আমাৰ নিমকি আজি এতিয়া আমি খাই চাম কেনেকুৱা হৈছে বস্তুটো। নিমকিবোৰ এতিয়া চাওক ইমান মচমচীয়া হৈছে, ইমান ধুনীয়া দেই। কেনেকৈ ভাঙি গৈছে, ইমান ধুনীয়া মচমচীয়া। এই মচমচীয়া হ'বলৈ কাৰণে আমি মানে ময়দাটো মাৰোঁতে লক্ষ্য ৰাখিব লাগিব। খুব ধুনীয়া হৈছে, বেলেগ মজা লাগিছে, খুব ধুনীয়া। তোমালোকেও খাই পোৱা লৈ ধুনীয়া টেষ্টি খুব ধুনীয়া লাগিছে খাই। তোমালোকেও খোৱা। আজি আমি এনেকৈ ট্ৰেইনিং এনেকৈ দিলোঁ, খুব ধুনীয়া লাগিছে। এনেকৈ আশা কৰোঁ চবেই ভাল পাব আৰু চবেই শিকিব।